নমস্কাৰ বন্ধুসকল, কি খবৰ? মই নিৰঞ্জন বৰা, নিশ্চয় ভালেই আছে। এজন দুখীয়া ঘৰ লগাই জীৱনটোৰ লগত কৰি থকা সংগ্ৰামখিনিৰ ওপৰত ভিত্তি কৰি আহকচোন এটা আৱেগিক কাহিনী শুনো। ভিডিঅ'টোৰ মাজত সোমাই আপোনালোকে আৱেগিক হৈ পোৱাৰ আগতেই মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মোৰ চেনেলৰ সৰু সৰু ভিডিঅ'বিলাক আপলোড দিলে নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজত সোমাই আৱেগিক হৈ পৰোঁ। দেউতাৰ 24 ইঞ্চি ভঙা চাইকেলখনত উঠি আজি মই হৈছোঁ। সংগ্ৰাম কাক কয় ভালদৰে জানো। দায়িত্ব, ভৱিষ্যতৰ সপোন, মা দেউতাক সুখী কৰাৰ চিন্তা, আটাইবোৰে হেঁচা মাৰি ধৰেহি মাজৰাতিৰ সেই নিজান সময়খনত। ডাঙৰ হৈছোঁ, দায়িত্ব বাঢ়িছে, ঘৰৰ পৰা পইচা খুজিব লাজ লাগিছে। নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ দায়িত্ব নিজেই ল'ব লাগে বুলি সময়ে বাধ্য কৰাইছে। লক্ষ্য এতিয়া মাথো সফল হোৱা, জীৱনটো সুখেৰে কটাব নোৱাৰালৈকে সংগ্ৰাম কৰি যাম।